আমাৰ ইয়াতে ৰঙালী বিহু আৰম্ভ হ'ব মানে 3 দিনীয়া কাৰ্যসূচী তো আজি প্ৰথম দিন এতিয়া আছে পতাকা উত্তোলন এতিয়া আমি তালে যাওঁ তো তাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাও এইখন দিছে মুন্নাবায়ে বিহু বিশেষ বিহুৰ উপহাৰ তো চোলাখন ভাল লাগিছে নাই বুক ক'ব কেনে লাগিছে তো এইখন চোলা আজি নিপিন্ধু পিন্ধিম এইটো একদম ট্ৰেডিশনাল ড্ৰেছ উটি পাঞ্জাবী গামোচা এতিয়া যাওঁ তালে তো আকৌ এবাৰ জনাইছোঁ আপোনালোকক ৰঙালী বিহুৰ বহু বহু শুভেচ্ছা তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেললৈ জনাইছোঁ স্বাগতম আমাৰ ইয়াতে সব এতিয়া আৰম্ভ হৈছে যুঁজা চলি আছে ইয়াতে হ'ব কি মুকলি বিহু অনুষ্ঠান আজি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব আৰু ইয়াতে এতিয়া চলিছে পতাকা উত্তোলনৰ কাৰ্যসূচী হ'ব আৰু ইয়াতে পতাকাৰ সব যুঁজা চলি একদম প্ৰাক্তন যিগৰাকী আমাৰ ইয়াৰে বিহুৰ প্ৰতিষ্ঠাপক আছিলে স্বৰ্গীয় মুকুট বৰ্মন তেখেতে যোৱা বছৰ তেখেতে ঢুকালে তেওঁ ইয়াতে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব তো বাকি ইয়াতে ষ্টেজ সব চলি আছে আজি ষ্টেজৰ কোনো কাম নাই গতিকে অহা কালিৰ পৰা মানে আমাৰ অনুষ্ঠান হ'ব যিহেতু তো আজি গোটেই কমপ্লিট হৈ যাব ইপিনে ৰভাতলি আৰু ইপিনে হৈছে ষ্টেজখন আৰু এয়া হ'ল আমাৰ আজি ইয়াৰ পৰিৱেশ তো আমাৰ ইয়াতে দুখন পতাকা উত্তোলন কৰা হয় এখন হৈছে অসমীয়া সমাজৰ পৰা আৰু আনখন হৈছে বড়ো সমাজৰ পৰা পতাকা উত্তোলন অজয় কুমাৰ ব্ৰহ্মক তেখেতক আদৰিছোঁ এতিয়া পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া হ'ল একতা বড়ো অসমীয়া একাকাৰ হৈ গৈছে একদম বিহু বাগুৰুম্বা একাকাৰ হৈ গৈছে সকলোৱে মিলি পিনে বহাগৰ উৎসৱটো পালন কৰিছে দেখক এয়া হ'ল আমাৰ অসমৰ সংস্কৃতি এজন ব্যক্তি ৰাজু ৰায় তেওঁ একদম ওতঃপ্ৰোতভাৱে সকলো কামতে জড়িত থকা এই ল'ৰাজন মানে আমাৰ বিহু একদম ওতঃপ্ৰোতভাৱে জড়িত থাকে গতিকে তেওঁক আজি সম্বৰ্ধনা জনোৱা হ'ল এখন গামোচাৰে ফুলাম গামোচাৰে আশা কৰোঁ আগৰ অনাগত দিনবোৰ তেওঁ যাতে এনেকুৱা ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু তেওঁৰ জৰিয়তে আজি এই দলটো গঠিত হৈছে আমাৰ কি দল এইটো 24 বছৰ ৰংমন আঞ্চলিক বিহু 24 বছৰ হ'ল এতিয়া অহা বছৰ চিলভাৰ জুবলি পাতিম চিলভাৰ জুবলি হিচাপে ভাবিছোঁ কি হয় একদম নতুন প্ৰচেষ্টা এটা নতুন উদ্যমেৰে এই ৰংমন বিহুৱা দলটো আকৌ জাগি উঠিছে এইবাৰ শুভেচ্ছা থাকিলে আগলৈ যাতে আৰু মানে ভালকৈ যদি দলটো আৰু যাতে ষ্ট্ৰং হৈ উঠে আগৰ নিচিনাকৈ আৰু
বসন্ত আহিলে ঐ জান গিগি গিগি মেঘে গৰজিলে কোকৰাঝাৰ ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা এইটো পূৰ্বৰ পৰাই চেষ্টাটো চলি আহিছিল যে আমাৰ যিবোৰ কলা সংস্কৃতি আছে যাক লৈ আমি গৌৰৱ কৰোঁ সেইবোৰ আমাৰ এই মঞ্চত মানে মঞ্চলৈ আমন্ত্ৰণ জনাওঁ ৰাইজৰ আগত উপস্থাপন কৰিবলৈ সুযোগ দিওঁ যাতে আমাৰ সংস্কৃতিবোৰ ৰাইজৰ আগত প্ৰচাৰ হয় প্ৰসাৰ হয় আৰু আমাৰ প্ৰজন্মৰ যাতে এইবোৰ দেখে শুনে What do I have to